শুনক, আমি দলগাঁও ৬৮ নং দলগাঁও বিধানসভাৰ এজন নাগৰিক ও ভোটাৰ হয়। এতিয়া মোৰ বয়স প্ৰায় ৬০ বছৰ হ'বহি। এতিয়া কথা হ'ল, যিটো নেকি বেচিমাৰি যিটো কাণ্ড, বেচিমাৰি কাণ্ডটো বিধায়ক মহোদয়ে কিহৰ কাৰণে কৰিছে? কিন্তু ৰাইজৰ এটা উপকাৰৰ কাৰণেহে কৰিছে। তেওঁৰ তাৰ ব্যক্তিগত কোনো সম্পত্তি নহয়। যিহেতু আমি দলগাঁও সমষ্টিৰ বাহিৰে আজি প্ৰায় ৩ লাখ ভোটাৰে, ৩ লাখ চাৰে ৩ লাখ ভোটাৰে আমি তেওঁক মনোনীত কৰিছোঁ, কষ্ট কৰিছোঁ, আমি ভোট দিছোঁ, ভোট দি কিনে তেওঁক বনাইছোঁ। আজি তেওঁ মানে যিটো নেকি কোৱা হৈছে যে কোনো কিছুমান মাধ্যম ইয়াত শুনা পাইছোঁ, সংবাদ মাধ্যমত শুনিবলৈ পাইছোঁ যে বিধায়ক মহোদয়ে ৰাজহুৱা মাফ খুজিব লাগে। এইটোতো এটা মোৰ মতে এটা পচন্দনীয় নহয়। কাৰণ এজন বিধায়ক, তেওঁ এটা বিধায়ক মানে কি, আমাৰ দলগাঁও সমষ্টিৰ ৰাইজৰহে বিধায়ক। তেওঁ এজন মুৰব্বী।